আপোনালোকৰ মাজলৈ পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আছে গাহৰি মাংসৰ লগত ঔটেঙা। মইনো গাহৰি মাংস আৰু ঔটেঙা কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। বইল কৰি লোৱা গাহৰি মাংস, ইফালে ঔটেঙা আছে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত 2টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট আৰু আলু। কেৰাহীখন এতিয়া গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া আমি তেল দিম ইয়াত। পিঁয়াজখিনি অলপ টাইমৰ কাৰণে ভাজি দিম। ইয়াত অলপ নিমখ দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। ইয়াত এতিয়া আদা নহৰু পেষ্টটো দি দিম। পিঁয়াজখিনি অলপ অলপ ভজা হৈছে, ব্ৰাউন কালাৰ হৈছে পিঁয়াজখিনি। ইয়াত এতিয়া মছলা দিম। ইয়াত এতিয়া হালধি দিম। মিট মছলা গুড়ি অলপ দিম। অলপ ভালকৈ লৰাই লওঁ। পিঁয়াজখিনি যিহেতু ভালকৈ সিজিছে, ইয়াত আমি এতিয়া মাংসখিনি দি দিম, বইল কৰি থোৱা মাংসখিনি। ইয়াত এতিয়া অলপ মিট মছলা গুড়ি দিম, জিৰা গুড়ি দিম। এতিয়া আমি ঢাকনখন দি দিম। এতিয়া ঢাকনখন উঠাই চাম। মাংসটো অলপ অলপ সিজিছে। যিহেতু বইল কৰি লৈছিলোঁ মাংসটো, সেইটো কাৰণে বেছি টাইম ভাজিবলৈ দৰকাৰ নাই। ইয়াত এতিয়া আলু দি দিম। আলু দি অলপ টাইম ভাজিব লাগিব। এতিয়া আলু দি ঢাকনখন আকৌ বন্ধ কৰি থওঁ। আলু সিজিছেনে নাই ঢাকনখন আকৌ আঁতৰাই চাম। যিহেতু আলুবোৰ অলপ অলপ সিজিছে, ইয়াত এতিয়া আমি কাটি থোৱা ঔটেঙাখিনি দি দিম। এতিয়া সিজিবৰ কাৰণে ঢাকনখন দি দিম। আকৌ এবাৰ ঢাকনখন আঁতৰাই চাম। ঔটেঙাবোৰ অলপ অলপকৈ সিজিছে।
এয়াই আছিল গাহৰি মাংসৰ লগত ঔটেঙা।